সিহঁতে অৰ্ডাৰে দিছে না, ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলা বুলি কৈছে। खुलुमबाय बयखौबो फिन खनसे गोदान भिडिअ बरायबाय। तो लोगोफोर आं दिनै नोंथांमोननि गेजेराव माखासे ओरैबायदि इम्पर्टेन्ट आपडेट शेयार खालामनो थाखाय दिनैनि बे भिडिअखौ लाबोनाय जालायबाय। थारैनो जुदि नोंथांमोना जोबजासिम नायलाङोब्ला बुजि मोनगोन आं दिनै नोंथांमोननो मा आपडेटखौ शेयार खालामनो नागिरदों। लोगोफोर जोंनि दानि बिटिसि सोरखारनि सावस्रि बिफाननि इएम मानगोनां अरुप कुमार दे बिथाङा सासे सुबुंखौ बुहोदों बा बिथांनि पिएसअ बा बिथांनि गादा सासे सुबुंखौ ओरैबायदि गोब्राब जोखोम खालामदों बुग्लिनानै। बे बाथ्राया गोबां सावरायजागासिनो आरो मिडियानि गेजेरजों गोबां गोसारगासिनो। तो बिनि सिगां नोंथांमोननो अरुप कुमार देआ दिनै बोरै गोहो मोनखो, बोरै पावार मोनखो, बेफोरबायदि सासे दादागिरि खालामलायनो इएम जानानै इसेबां गाज्रि आखु दिन्थिनो रायजो राजाफोरनि गेजेराव बोरै गोहो मोनखो, बिनि माखासे क्लियार बाय'डाटाखौ आं नोंथांमोननो होग्रोनो नागिरदों। नोंथांमोना बे भिडिअखौ नायनानै लाग्रो। এই যিগৰাকী নেতা অৰুপ কুমাৰ দে, সেই অৰুপ কুমাৰ দেৰ কিছু মই কাহিনী, বাস্তৱ কাহিনী কিছু কথা মই উল্লেখ কৰিব বিচাৰিম। প্ৰমোদ বড়ো হ'ব পাৰে বৰ্তমান সময়ত বিটিচিৰ CM, কিন্তু বিটিচিত আছে এজন ছুপাৰ CM আৰু এইজনে হৈছে অৰুপ কুমাৰ দে। তেওঁ প্ৰমোদ বড়োৰ কথাও নুশুনে, চিধাই দিছপুৰৰ সৈতে থকা কানেকশ্যনৰ বাবে তেওঁক একো ক'বলৈও সাহস নকৰে প্ৰমোদ বড়োৱে। এয়া অপ্ৰিয় হ'লেও সত্য। বিটিচিৰ সেইজন ছুপাৰ CM হৈছে বিজেপিৰ নেতা অৰুপ কুমাৰ দে। বিটিচিৰ যে এক্সিকিউটিভ যি মেম্বাৰ, সেই মেম্বাৰ অথবা কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে হৈছে এতিয়া শ্ৰীৰামপুৰ গেটৰ এক অনন্য ৰজা, গুৰু গোসাঁই নমনা এক অনন্য ৰজা। তেওঁৰ ইংগিত অবিহনে এতিয়া শ্ৰীৰামপুৰ গেটেৰে এখনো গাড়ী পাৰ নহয়, অৰ্থাৎ পাৰ হ'ব নোৱাৰে। नोंथांमोना बे बाथ्राखौ खोनानानै बा नुनानै गोमोबायबो जानांगौ बा बुजि मोनबाय जानांगौ। दा नोंथांमोननो नैबे बाथ्राया जे जाय बिथाङा गावनि गार्डखौ बुहोदोंमोन आरो बै बुजानाय सुबुङा मा फोरमायखो, मानो इसेबां बुग्लिलायनो मोनखो, बिनि माखासे क्लियारखौ नोंथांमोना दा नैबे भिडिअनि गेजेरजों क्लियारलि नायनानै लादो। ৰাতি 10:30 মান বাজে মই এইফালে এই কলনীৰ পৰা ৰেল গেটৰ তৰফ যিটো গণেশ পূজা হৈ আছে তাতে মই যাই আছিলো। যাই থকা সময়ত এই ৰেল গেটৰ ওচৰৰ পৰা সিহঁতে মানে আমাৰ বিটিচি ইএম অৰুপ কুমাৰ দেৰ গাড়ী আহিছে। আহাত অলপ কাৰণে জাম লাগি গৈছিল। পিছত মোৰ বাইকটো মই নিজে চাইড কৰিছে। পিছত মই স্পট গাড়ীৰ হাত দেখাই চাইডটো দিলে যাব পাৰে এতিয়া। পিছত সিহঁতে গ'ল। তাৰ পিছত অৰুপ কুমাৰ দেৰ গাড়ীটোও গ'ল। এই মোৰ পৰা কমচে কম অলপ দূৰত গৈ ৰাখিছে গাড়ীটো। ৰাখাৰ পিছত সি গাড়ীৰ পৰা নামি আহিল। নামি আহি ইহঁতৰ স্কুটক মাতি কৈছে, ঐ ইয়াক মাৰি পেলা বুলি কৈছে। কোৱাৰ পিছত ইহঁতে মোক জদে মদে মাৰিছে। আৰু এজন ল'ৰা আছিল, ইও মোক হেলমেট দি মাৰাৰ লগে লগে মোৰ মূৰটো অলপ ঘূৰাইছে যেনেকুৱা হৈছে আৰু। পিছত মই মাটিত পৰি গেলো। পৰি যোৱাৰ পিছত একদম লাত জোতা যি মাৰিছে, তাৰপিছত বন্দুক দিও পৰ্যন্ত পিএছও মাৰিছে মোক। এইটো মোৰ গাত পুৰা আছে। তাৰপিছত মোক মাৰিতো ইহঁতে ক্ষান্ত নহল। পিছত বাইকটো পৰি গ'ল। বাইকটোক ভাঙিব খুজিছে, কিন্তু ইহঁতৰ পাব্লিক বিলাক কৈছে বাইকটো ইয়াৰ নহয় বেলেগৰ, সেইকাৰণে বাইকটো বাচি গ'ল। আৰু ইহঁতে পাব্লিক বিলাক মোক কোনোৰকম ইয়াৰ পৰা বাচাই আঁতৰাই লৈ গৈছে। তাৰপিছত এইটোতো আদি একো নাই, কিন্তু ইয়াৰ আগত বহুত দিন আগত মানে বদলং গেষ্ট হাউচত ইহঁতে মোৰ লগত বেলেগ ব্যৱহাৰ কৰিছিল। অলপ কাজিয়া টাইপৰ মানে ইহঁতে মোৰ ৰুমত দম দিব গৈছিল। কাৰণটো হৈছে মই বেলেগৰ লগত ডিউটিত আছিলো, তেতিয়া সিহঁতে ক'ৰ পৰা আহিছে মই নাজানে। পিছৰ দিনা ইয়াত দুজন মানুহ, এজন হৈছে মীনাংক আৰু এজনৰ নাম আমি ভাল নাম নাজানো, বুলু বুলি কয়। সিহঁতে মোৰ ৰুমত 10টা 10:30 মানত গৈছে। ইয়াৰ ৰুমটো আছিল তলত 1 নম্বৰত, ই গৈছে 10 নম্বৰত ষ্টাফ ৰুমত। যাই মোক খুজিছে, মোক কোৱা নাই, বেলেগৰ পৰা মাতি আনি মোক ডাইৰেক্ট দম দিছে। দম দিয়াৰ পিছত মই কৈছো কি হ'ল, সিহঁতে কয় মোক চিনি পায় নেকি? আৰে মইতো চিনি নাপাওঁ। তুমি যদি ফকিৰাগামত থাকা মোক কিয় চিনি নাপায়? এইটো মীনাংক ল'ৰাটো কৈছে। তাৰপিছত বুলু কৈছে, ঐ ইয়াক মাৰবা লাগব এনেকে কৈছে। তাৰপিছত মাৰিব থাকিব পৰা নাই, ষ্টাফ বিলাকে বাচাই দিল। তাৰপিছত সিহঁতে কৈছে চাই ল'ব। এইটো মোটামুটি 1-2 বছৰ আগৰ কথা হ'ব। তাৰপিছত এইটো কৰিছে।
এইটো কলকাতা বুললেন হাউস। মই 5 তাৰিখত দিয়াৰ নামিছে ট্ৰেইনত। মই কিবা এটা কামত আহিছিলো, অলপ মোৰ ট্ৰিটমেণ্ট এই দাবাই চাবাই ল'ব লাগে। এফআইআৰ দিছে আপুনি? এফআইআৰ দিছে। মোৰ এফআইআৰটোত অলপ প্ৰব্লেম হৈছে, মানে মই মেডিকেল হৈ আছিলো, মোৰ ৱাইফে মোৰ ৰাতি গাড়ী মাতি লৈ গৈছে। মোৰ বুকু ষ্টেণ্ড বহা আছে, ষ্টেণ্ডৰ অলপ প্ৰব্লেম হৈছে। পিছত মই এমাৰাউণ্ড এডমিট হৈছে। এডমিট হোৱাৰ ইয়াতে ৰিলিজ দিয়াৰ পিছত মই আহিছো। আহি কিনে ডাইৰেক্ট মই থানাত যাই এফআইআৰ দিছো। কেতিয়া দিছে এফআইআৰটো মই কালি দিছে। ঘটনাটো কেতিয়া হৈছিল? ঘটনাটো 9 তাৰিখ। কেইদিন থাকিব লগা হ'ল? হস্পিটেলত মই এদিনে থাকিছো। হস্পিটেলৰ পৰা আহি মানে পোৱা হৈ গৈছে। তাৰপিছত মই ৰেষ্ট লৈছো অলপ, তাৰপিছত মই গৈ কিনে দিছো। কি বিচাৰিব আপুনি? মই ফগিৰা থানাৰ ওসি ছাৰক মই কৈছো মোক ন্যায় লাগে, আৰু মই আশা কৰি যিহেতু মোক ন্যায় দিব। CM আছে, DT আৰু CM ছাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালোকে মোক ন্যায় দিয়ক। মই একো ভুল কাম কৰা নাই, বাছ। বহুত দাদাগিৰি না? সিহঁতৰতো কৈ লাভ নাই আৰু এনেকুৱা কৰি থাকে। আপোনাৰতো মাৰি পেলাল হয়। ইটো অৰ্ডাৰে দিছে না, ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলা বুলি কৈছে। তাৰপিছতে ইহঁতে মই বাইকৰ পৰা নামিব চান্সে পোৱা নাই। মই হাতটো এনেকে কৰিছে যেতিয়া মাৰি আছিল, তাৰপিছত মই পৰি গৈছো। পৰি যোৱাৰ পিছত পুৰা মাৰিছে। PSO মাৰিছে, বন্দুক দি। ইয়াতে চব স্পট আছে, মোৰ বন্দুক দি মাৰিছে। PSO তো 2জন গাত হাত দিছে, আৰু 2জন ল'ৰা মান আছিল বেলেগ, আৰু এজনক খালি চিনি পাইছো মই। এইটোৰ নামটো এইটো হৈছে ঈশান ৰায়। ই বাইকত আছিল, ই হেলমেট দি মোৰ মাথাত মাৰাৰ লগে লগে মোৰ মানে বেলেগ টাইপ হৈছে মাথাটো, অলপ মাথাটো ঘূৰাই যেন হৈছে। এইটোৱে। বেলেগ পাব্লিক নাছিলে নেকি? পাব্লিকে বচাইছে, যিকেইজন পাব্লিক আছিল কয়েকজন মিলি। লাষ্টত ওচৰত যাব পৰা নাই, যেতিয়া এওঁলোকে মোক গোল কৰি ধৰি মাৰিছে, তেতিয়া পাব্লিক বেছি না আছিল, চব পূজা পেণ্ডেলৰ ওচৰত। মই যাবই পৰা নাই পেণ্ডেললৈকে। সিহঁতে আহি মানে 2জন পাব্লিকে মোক ফটাফট ধৰি উঠাইছে আৰু কি। পাব্লিকৰ কাৰণে বাচিছো।